বন্ধু বান্ধৱীসকল, আজি আমি গোলাঘাট যাবলৈ ওলাই আছোঁ। বিশ্বৰ যি দৰবাৰত আমি বিহু প্ৰদৰ্শন কৰিলোঁ, তাৰ আজি আমাৰ মানপত্ৰ দিব বুলি আমি গম পাইছোঁ। লগতে আমি বহাগত যি আমাৰ বিহুৰ বিশ্ব অভিলেখৰ কাৰণে আমি গৈছিলোঁ, যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি এটা মহান অনুষ্ঠান আয়োজন কৰিছিল, যি আমাৰ বিহুটোক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগবঢ়াবলৈ স্থান পাইছিল আৰু ইয়াৰ এটা গিনিজ বুকৰ ৰেকৰ্ড কৰিবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ আজি অন্তিমটো দিন আৰু সেই অন্তিমটো দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি তত্ত্বাৱধানত এই অনুষ্ঠানটো চলিছিল, আজি শেষ পৰ্যায়। আৰু আজি এই শেষ পৰ্যায়ত আমাৰ কিছুমান কাৰ্যসূচী থাকি গৈছে, যিটো আজি আমাক আগবঢ়াব বুলি আমাৰ ফোনযোগে জনাইছিল। তাৰ বাবে আমি যাবলৈ ওলাইছোঁ। লগৰ মোৰ বন্ধুসকলো আছে আৰু তাত পোৱা আৰু চিনাকি হোৱা বন্ধু কেইজনমানকো আমি লগত একেলগতে যামগৈ। তাকে আপোনালোকক দেখুৱাম বুলি আমি মনস্থ কৰিছোঁ। লগতে আপোনালোকক জনাম যে আমি যি গোলাঘাটলৈ গৈ আছোঁ, তাত আমাক আমি সকলো বন্ধু লগ পোৱা সকলো বন্ধু আহিছে মোৰ লগতে একেলগতে যাবগৈ আৰু ময়ো তেখেতলোকৰ কাৰণে ৰৈ আছোঁ। চাওকচোন বাৰু, আপোনালোকক দেখুৱাই যাওঁ শেষ দৃশ্যটো আৰু বিশ্ব অভিলেখ কৰিবলৈ যোৱাৰ আজি অন্তিমটো দিন, অন্তিমটো কাৰ্যসূচী আপোনালোকলৈ আগবঢ়ালোঁ।
কিছুমান বোলে হোটেলত আছে বোলে। আমাৰ বাকী কৰিছে আছোঁ আছোঁ ইয়াতে আছোঁ আমাৰ হলটো ক'ত থাকিলে আমি ঢোলৰ সেগমেন্ট চাম আপোনালোক এতিয়া অকমান 10 মিনিট মহিলাসকল জিৰণি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হয় বিশ্বৰ বুকুত যাতে আমি উজ্জ্বলি উঠিব পাৰোঁ সেইকাৰণে অহাকালি কাৰণে মই সকলোকে শুভেচ্ছা দিছোঁ অহাকালি যাতে সকলো ইয়াত সময়ত
ইমানে কথা ইয়াত লাইন পাতি লাভ নাই না নহয় ভিডিঅ' তাৰ ভাল জনাইছোঁ সৰু পথাৰৰ পৰা অংশগ্ৰহণ কৰা পলি তামুলী আমাৰ বাইদেউৰ পৰা প্ৰশংসাপত্ৰ আৰু চেক গ্ৰহণ কৰিছে ইয়াৰ পাছতে লেখামণি শইকীয়াক আমি সাজু হ'বলৈ অনুৰোধ জনাইছোঁ আমি পলি তামুলীৰ পাছতে লিখামণি শইকীয়াক মঞ্চলৈ আহ্বান জনাইছোঁ লিখামণি শইকীয়াই চেক গ্ৰহণ কৰিব লিখামণি শইকীয়াক মই অকণমান ৰ'বলৈ কৈছোঁ এয়া সৰুপথাৰৰ পৰা দীক্ষা দত্ত তেওঁ বাইদেউৰ পৰা প্ৰমাণপত্ৰ আৰু চেক গ্ৰহণ কৰিছে ইয়াৰ পাছতে আমি ঋষিকেশ শইকীয়াক মঞ্চলৈ আহ্বান জনাম ঋষিকেশ শইকীয়া সৰুপথাৰৰ পৰা ঋষিকেশ শইকীয়াক আমি মঞ্চলৈ আহ্বান জনাইছোঁ ঋষিকেশ শইকীয়াই বাইদেউৰ পৰা চেক আৰু প্ৰশংসাপত্ৰ গ্ৰহণ কৰিছে ইয়াৰ পাছতে আমি বোকাখাটৰ আদায় ফটাফট লৈ ল'ব লাগে